বাবা এই জীবন প্ৰথমতে মই ঈশ্বৰক ধন্যবাদ দিছোঁ আৰু এই প্ৰগ্ৰাম চলোৱা বা প্ৰি খ্ৰীষ্টমাছ প্ৰগ্ৰামৰ চলাওঁতে তেওঁক মই ধন্যবাদ দিছোঁ মোৰ নাম এতিয়া আপোনালোকে শুনিছে মোৰ নামটো যমন সিং দৈমাৰী আমাৰ বড়ো ভাষাত হ'লে যমন সিং দৈমাৰীৰ অৰ্থ আছে বড়ো ভাষাত হ'লে জোৱানি মই জানি নাই চিনাও তাৰমানে ভালকৈ বহি ভিতৰত ভাল চাব লাগে আৰু ভাল বহি ভিতৰত ভাল চাব লাগে নহ'লে দেখা নাপায় এতিয়া মই ঈশ্বৰৰ প্ৰগ্ৰাম কৰি আছোঁ আমাৰ BBC আন্দোলন আমাক কয় কমেডিয়ান কোনোবা আমাক কয় চাইকেল শাখা তাৰমানে আমি তিনিজন আছে JJM মোৰ নাম যমন সিং আৰু একজনৰ আছে জয় কুমাৰ আৰু একজনৰ মৃত্যুল দৈমাৰী আমি তিনিজনে এতিয়া মণ্ডলী গৈ আৰু আমাৰ মিছন ফিল্ডৰ যায় আমি এনেকৈ কমেডি কৰি থাকে কিছুমান মানুহ মোক কৈ থাকে কমেডিয়ান কয় আৰু কিছুমানটো টিমে কয় এতিয়া মই ছাৰে কৈছে তুমি আহিছে যদি দুইটা দেখাই যাব লাগিব বুলি কৈছে ছাৰে ইয়াৰ কাৰণে মই দুইটা পাৰফৰ্ম কৰিম এটাটো হ'ল কেনেকৈ মানুহ গান গায় জগতত ঈশ্বৰে কেনেকৈ মানুহ সৃষ্টি কৰি ৰাখিছে এইটো মই দেখাম আৰু ইহঁতে কেনেকৈ গান গায় এইটো আৰু দ্বিতীয়টো হ'ল মই নাচি দেখাম মানুহ ইউটিউবত আপোনালোকে চালেও পায় কেতিয়াবা মানুহ যোনে মোক এই পাৰফৰ্ম কৰাৰ সময়ত যেতিয়া মোবাইল লৈ ইউটিউবত এতিয়া দি আছে মই কয় দিব নালাগে মোৰ চেহেৰাটো বেয়া হৈ যায় কয় আৰু তথাপিও দি থাকে মই আমাৰ অসমত প্ৰায় বেলেগ বেলেগ জাতিৰ লগতে মই কৰিছোঁ আমাৰ গাৰো উৰিয়া এফালে তিনিচুকীয়া বাগজান এফালে গৈছোঁ আৰু এফালে পূৰা আমাৰ আছাম শেষ গোসাইগাঁও এফালেও গৈছোঁ এফালে মেঘালয়ৰ লগত বহুত মানুহ মই দেখা পাইছে কিছুমানটো এনেকুৱা আমাক আদৰি কৰে পালকবিলাকে এনেকুৱা কৰে নম্ৰ আছে কিছুমানটো আমাৰ মিষ্টাৰ যমন সিং দৈমাৰীক মই বহুত ধন্যবাদ দিছোঁ যমন সিং দৈমাৰী আমি এতিয়া আদৰণি কৰি লৈছোঁ এনেকৈ কয় আৰু কিছুমানটো মাতো অলপ ৰাগ আমাৰ যমন সিং দৈমাৰীক মই ইমান ভাল লাগে আৰু এনেকুৱা মানুহ ভাল পাই বহুত ভাল লাগিছে এনেকুৱা আমাক আদৰণি কৰে আৰু কিছুমানটো হাঁহি হাঁহি কৰে আমার যেমন সিংহ পাই মই বহুত ভাল লাগিছে যেমন সিংহ মানে আমার লগত আহিছে আৰু আমাৰ লগত ইমান আনন্দ প্ৰদানটো আমাৰ লগত কৰিব যায় তাৰপিছত এই যিজনে হাঁহে হাঁহে কয় তাৰ এটা সমস্যা এটা ঘটনা হৈছিল আৰু তাৰ শাশুড়ি মৰিছে বোলে একজন মানুহ লগ পাইছে শাশুড়ি মৰাটো এই ক'ত গৈছে তুমি ক'ত গৈছিলা কৈছে বোলে তাৰপিছত কি কম মোৰ শাশুড়িটো আজি মৰিছে কৈছে বোলে তাৰমানে দুখৰ কৈছিল কিন্তু তাৰ এক্সপ্ৰেছন হাঁহি হাঁহি কৈ থাকে আৰু ইহঁতে কেনেকৈ গান গাইছিল মই এইটো দেখাম যিজনে নম্ৰ অলপ কি কয় অসমীয়াত কান্দি কান্দি কথা পাতে আৰু তাৰমানে এক্সপ্ৰেছটো হ'ল পূৰা কিবা এই গানটো গাইছে এই জীবন যিজনে অলপ কম হয় আমাৰ মাতটো জীবন আছে ভাবিছনে তুমি যাব এই জীবন
মনো এনেকৈ গাইছে আৰু যিজনে হাঁহে হাঁহে গান গাইছে যিটো এনেকৈ গাইছে এই একে গানটোৱে আৰু যেনিবা ইহঁতে আহিলে এনেকৈ গালে হয় আৰু এই জীৱন এবাৰে আৰু এক জীৱন